স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। আজি কিছুমান এই চেনেলটোৰ বিষয়ে কথা পাতিবলগীয়া আছে আপোনালোকৰ লগত, গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইন্ট্ৰ'টো চাই থাকিলে গম পাইছে এই চেনেলটোৰ নাম আচলতে অসম ইনফৰমেশ্যন আছিল। চেনেলটো ফাৰ্ষ্টতে নাম তাৰপিছত বিশেষ কাৰণত মই চেনেলটোৰ নাম অসম ব্লগছ কৰিছিলোঁ, যাতে মই ব্লগছৰ ভিডিঅ'সমূহ দিব পাৰোঁ আপোনালোকৰ মাজলৈ। তাৰপিছত আকৌ মই নাম চেঞ্জ কৰিছিলোঁ RKB ব্লগছ আছাম। গতিকে 3বাৰ চেঞ্জ কৰিছোঁ। তাৰপিছত আকৌ এবাৰ চেঞ্জ কৰিলোঁ এতিয়া বৰ্তমান যোনটো আপোনালোকে ইন্ট্ৰ'টো দেখিছে ৰামধেনু যোনটো ইন্ট্ৰ' দেখিলে, গতিকে এই ৰামধেনু দিলোঁ চেনেলটোৰ নাম। গতিকে এতিয়া এই চেনেলটোত আপোনালোকে দেখিবলৈ পাব এণ্টাৰটেইনমেণ্ট আৰু ব্লগছৰ ভিডিঅ' বিভিন্ন অসমৰ মানে এতিয়া বেছি দূৰলৈও যাব নোৱাৰোঁ, মানে ওচৰৰ মই যেনিবা নগাঁৱৰ হয়, গতিকে নগাঁও জিলাৰ ওচৰৰ যিমানখিনি ভাল ভাল প্লেচ আছে, সেই পিকনিক প্লেচ হওক বা যিমানখিনি ঠাই আছে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম এই ইউটিউব চেনেলটোৰ যোগেদি। গতিকে আৰু কিছুমান এণ্টাৰটেইনমেণ্ট ভিডিঅ' পাব। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে এই ইউটিউব চেনেলটোৰ বিষয়ে। আৰু আপোনালোকক যিহেতু মই ক'বও নোৱাৰোঁ যে মই চেনেলটোৰ নাম আজি বদলাম বা চেঞ্জ কৰিছোঁ নামটো, গতিকে কোনো যাতে বেয়া নাপায় এনেকৈ ক'বলৈও মানে ৰাস্তা নাই, কাৰণ মোৰ কমিউনিটিৰ যোনটো টেব আছে সেই টেবটো অন হোৱা নাই এতিয়াও। মোক যদি আপোনালোকে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, বা আপোনালোকে ইনষ্টাগ্ৰামত চাৰ্চ কৰিব বৰা ৰাজকুমাৰ, গতিকে চাৰ্চ কৰিলে তাত ফ'ল' কৰি ল'ব। তাত মই ষ্টৰিত দি দিওঁ যি মানে মই ক'ৰবাত গ'লে কৰিলে তাতে মই দি দিওঁ।